হ'ল বা কি হ'ল চা নুম নাম্বাৰ এ টানে পলু টান তেল শেষ হ'ল নেকি তেল শেষ হৈছি সেনেকুৱা কুফা কথা নকবি মোৰ আগত হে তেল শেষ হ'ব নোৱাৰিতো চালা ভাল দিন শুন কি কৈ আছো মই ভাল দিন হৈ বুলি ব্যাখ্যানো ললো ভাল দিন আগতে তেল ভৰাইছিলো হে এই তেল ভৰাও ৰজনী এক পেকেট মাৰি দিছিলো আৰু পকেটত মাল আছিল আজিকালি কি দিনকাল পৰিল 100 টকা 1 টকাও নাই যা কি হ'ব মানে দিনবিলাক ৰ কৰি আছো ৰ হ'ব এবাৰ উঠ যাম আমি ধৰবি যাম আমি হা এই কি চাওছো তেল চাও মানে তেল শেষ হৈছি না চাওছো দেই এনেকে মাৰি থাকি কি হ'ব তেল শেষ হৈছি না চাই ললি একো ক্ষতি নহয় না আমাৰ তেল চাই তই কি মোক বেহুচ কৰিব চাই চাও তেল চাব লাগব চাই ললি একো নহয় দিয়া আমাৰ তাকেইতো চাও নেকি চাই ল তেল থাকবা লাগে তাকেইতো চাওছো এই বা খাবি এই তই মোক বেহুচে কৰবি তেলো যিহে দাম বাপৰে বাপ কালি ভৰাইছো মই একটুকো নাই দেখোন মাল নাই তেল নাই এই তই দেউতাৰ পৰা পইচা আনছিলি দেখোন তই তেল ভৰাম বুলি কৈ তাৰমানে কি গাৰ্লফ্ৰেণ্ডে ফুৰা মাৰিছে পইচা তই মাৰিছা তই আনছো পইচা আনছিলো আৰু ভৰাইছো কেনেকে হ'ল বা কিবা এটা কৰিব লাগব বুজিছে না এই আজি সৰু ভাই অহাৰ কথা আছে সৰু আপুনি কি যি সৰু ডেঞ্জাৰে সি তেল নহ'লে আজি শেষ কৰিব আৰে তো ডাঙৰ ভাইটো আইডিয়া আছে উঠ ঘৰৰ লাগে কিবাকে যদি যাব পাৰিলো হয় যাম আইডিয়া আছে তো ভাই নাম্বাৰ 1 আইডিয়া এইটো মইতো বহুত পাছ কৰি গৈছো এইটো আইডিয়া থাকিলে বাৰু অলপ টেনচন নাই ঘৰটো এইবাৰ কি চা চশমাটো মাৰি লও ভাল লাগব অলপ ভিডিঅ' বানি না ধৰবি হা ইমান ওচৰতে চাই অলপ পিছে যা তেনেকে মাৰিম কি কাম 1 2 3 হ'ব এইবাৰ লাষ্ট কি হ'ব এনেকে হলি ৰ সেকেন্ড আইডিয়া আছে ভাই তই বহি থাক মই কৰি আছো সেকেন্ড আইডিয়া এইটো সেকেন্ড আইডিয়া এবাৰ যাব যাব নাই কি কৰা এইটো আইডিয়া বুলি ক গাড়ী যাব খাবা এবাৰ চা এইগিলা তোৰ এইগিলা একো হোৱা নাই আমি কেনেকে নেও জানা আমাৰ সেদিনা অকণ মোৰ গাড়ীত তেল শেষতে হালে দিছো এই এটা স্পীডত গেছো সেনেকে দি চাই দি তই হালে দি দিছো বেউচ কৰিব মোক হালে দি হে প্ৰভু তোৰ এইগিলা আইডিয়া তাৰ আইডিয়া দিবা আহে হালে দি কেনেকে ধৰি নক হালো কইলো তই চাই তই নৰা তই এইগিলা মোৰ আইডিয়া মই পাৰবা লাগিব তই কৰবি চলা পাৰ তই এইগিলা নৰা চলেছা ধুনাতনা নহয় দে চশমা দি চশমা নি গাড়ী চলাম না বাপৰে বাপ গৰম লাগি গেল কৰবি নেকি উঠ যো সৰু ভাই হৈছে দে কথা কলি নুম তই নুম নাই নাযাব এইখান তেল ভৰাব লাগিব কি ক নাই তেল নহ'লে নহ'ব নাযায় তেল নাই না এক মই খুৱাব নোৱাৰো আৰু মই হাত দাঙি দিছো নাযায় আৰু কি কৰবি এতিয়া কাম চাইছে বাগেৰে দি সৰু ভাই গম পালি এইগিলা খানে তই কি কৰিব ইচ্ছা গিলা তাৰমানে উপায় নাই ভাই মই এক চলাব নোৱাৰো বহুত হেৰি হৈছে নাই হালে একেবাৰে হালে কি কৰিব কাম নাই আৰু হালে তই মোক কেৰিছে গেলিয়া একবাৰ তো মাটি খাই যা তারপর জি পল্লি আর দুজিয়া তা কিমান কি আইডিয়া খাতালো
একবার তো মাটি তৈ যা তোর অভিযোগ আমার কেন রাখিবে মুখলে যা এই ভাই আমার ভাল দিন আর কথা আছিল নাহিল কি করবি আর গিলা মনত দুখ করি লাভ নাই বুঝিস রে এই মনত দুখ করি লাভ নাই এই মনত দুখ করি দুখ করবি আর হবে সৰু ভাই আমার সৰু ভাই আই ফুকি আহি আহি আছে কি আহি মানে ভাল আছে কি হলো ভাই কি কথা দেখিলা বললি এই কি সে মই কি চালি মে মোক কোনে যাব এক লগত আগত ভাই দুখ নকৰিবি হ'ব 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 ভাল দিন নাই আমাৰ ভাল দিন নাই গেল আমাৰ গেল সব গেল দে আদা আমি সবে মুখ ঘাট খাও নাস্তো করে আউ উপায় নাই আর যেখানে দে মুখ ঘাট খাও খাও এ নাস্তো করে উপায় নাই এই নাকানবি উপায় নাই আমার উপায় নাই উপায় নাই যি তেলৰ দাম বাঢ়িল আমাৰ বুকু দাম কৰি গুচি গেল জানানে নাকানবি হ'ব নমস্কাৰ আপোনালোকে গমে পাইছে পেট্ৰল ডিজেলৰ দাম কিদৰে বৃদ্ধি পাইছে আৰু তাৰ বাবে আমাৰ জনসাধাৰণৰ মাজত কিদৰে প্ৰভাৱ পৰিছে আপোনালোকে দেখি গৈছে গতিকে তাৰে বাবে আমি এটা ক্ষুদ্ৰ প্ৰয়াস আমি এটা ভিডিঅ' বনাইছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব